Hello everyone, welcome to my YouTube channel. আৰু আপোনালোকৰ কি খবৰ আশা কৰিছো ভালে আছে আৰু আপোনালোকৰ দুৱাত ময়ো ভালে আছো আৰু এতিয়া কোড গৈ আছো আপোনালোকক দেখাই থাকিম আৰু এপিনে চাওক ভিউজটো চাওক ইমান ধুনীয়া লাগিছে মানে ভাল লাগিছে এপিনে চাওক আৰু গাইস আৰু এটা কথা আপোনালোকে ভিডিওটো চাই কিন্তু সাবস্ক্ৰাইব নকৰে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব কাৰণ মই নতুন ভিডিও আপলোড কৰি থাকিলে আপোনালোকে নোটিফিকেশনটো পাই থাকিব সো এতিয়া বলক আপোনালোকক দেখাই থাকো কোড যাও কি কৰো নকৰো দেখাই থাকিম আৰু ইয়াতে নামি ললো ফটো উঠিবলৈ আৰু ইয়া চাওক ইমান ধুনীয়া ভিউজ ইমানে ভাল লাগিছে আৰু এখন মানে ৰোড মানে নতুনকে বনাইছে 4 লাইন হয় আৰু ইয়াতে বহুত মানুহ আহে এতে ফটো উঠিবলৈ আৰু এই পিনে চাওক পানী চাৰিও পিনে আৰু জায়গাখিনি বহুতে ভাল লাগিছে ফটো তুলিবলৈ আৰু আমিও ফটো উঠি ললো আৰু আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে ইয়াতে এইখন ৰোড মানে হাজু পুৱামক্কাৰ পৰা বেছি দূৰ নহয় অলপখিনি আহিব লাগে আৰু এপিনে চাওক আহি পাই গলো বস্ত্ৰ উদ্যান পাৰ্ক আৰু এয়া চাওক বাহিৰৰ সাইডত চাওক এয়া চাওক কি ধুনীয়াকৈ বেকলি বনাই থৈছে এয়া চাওক দুটা আৰু এতিয়া আমি গেটৰ ভিতৰতে সোমাই গলো আৰু এতিয়া আপোনালোকক দেখাই থাকিম আৰু এয়া চাওক টিকেট কাউন্টাৰ আৰু এয়া বা টিকেট কাটিব গৈছে টিকেটটো কাটি লওক তাৰপিছত আপোনালোকক দেখাই থাকিম আৰু গাইস এপিনে চাওক এয়া মানুহ বনাইছে এয়া চাওক এয়া আৰু এপিনে চাওক মাৰ্বল খেলি আছে আৰু এপিনে চাওক ফুল চাৰিওপিনে কি ধুনীয়া ফুল একে ভৰি আছে ভালেই লাগিছে আৰু আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে এইখন পাৰ্ক মানে হাজোত আছে আৰু এতিয়া বলক আপোনালোকক দেখাই থাকো আৰু গাইস এইজনী হৈছে বা গমে নাপাওঁ আৰু গাইস এতিয়া ভিতৰলৈ সোমাই আপোনালোকক দেখাই আছো আৰু মই ফাৰ্ষ্টত ভাবিছিলো এইখন ৰেষ্টুৰেন্ট হয় বুলি কাৰণ বা যেতিয়া কৈছিলে যে বল ভিতৰতে সোমাই চাই হো তেনেকৈ কৈ আছিলে মই লৈ এতিয়া পাৰ্কত আহিছো এতিয়া বাহিৰত মানে চাই মেলি তাৰ পিছতহে ৰেষ্টুৰেন্টত যাম ভিতৰত সোমাম তেনেকৈ ভাবিছিলো কিন্তু নাই ভিতৰত সোমাইহে চালো বেলেগহে দৃশ্য এয়া চাওক আপোনালোকক দেখাইছো আৰু এয়া চাওক এনেকৈ মানুহ বনাইছে এয়া চাওক কি ধুনীয়াকৈ মানুহ বনাইছে একে অৰিজিনেল লাগিছে এয়া চাওক কি ধুনীয়াকৈ বনাইছে এখন মানে গাঁৱৰ নিচিনা গাঁৱৰ পৰিৱেশৰ নিচিনা তেনেকৈ বনাইছে আৰু এয়া চাওক গৰু বনাইছে গৰু পোৱালিও বনাইছে একদম ৰিয়েল লাগিছে একেবাৰে এয়া চাওক আৰু এইপিনে চাওক গৰু ছাগলী বনাইছে ছাগলী পোৱালি আৰু কিমান কি যে বনাইছে গাইস আপোনালোকে চাওক আৰু আপোনালোকে আহিব বিচাৰিলে আহক আৰু ইয়াতে আহি চাই যাওক আৰু গাইছে এসক ভিতৰতে গছ এখনো বনাইছে কি ধুনীয়াকৈ একদম গাঁৱৰ পৰিৱেশ আৰু ভিতৰখন মানে ইমান ধুনীয়াকৈ বনাইছে ইমানে ভাল লাগিছে আৰু গাইছে এপিনে চাওক কুকুৰ বনাইছে এয়া চাওক আৰু গাইছে এইখন পাৰ্ক মানে নতুনকৈ বনাইছে নেকি মানে এতিয়ালৈকে কাম মানে চলি আছে এয়া চাওক বহুত বস্তু লগাই আছে এটা কাম চলি আছে মানে নতুনকৈ বনাইছে চাগে সেইটো কাৰণে কমপ্লিট হোৱা নাই এতিয়ালৈকে আৰু পাৰ্কখনত মানে বহুত মানুহ আহিছে বহুতে আহিছে এয়া চাওক জুলনা মানে ঢেৰ কিবা বস্তু বনাইছে আৰু এয়া সব সৰু ছোৱালী আৰু গাইছে পিনে চাওক সুইমিং পুল বনাইছে আৰু এয়া চাওক মানুহ বনাইছে আৰু এইপিনে চাওক এয়া হাতত মাছ লৈ আছে এনেকৈ বনাইছে আৰু এইপিনে চাওক হাঁহো বনাইছে এটো হলি মানুহ দুনিয়াৰ হলো আৰু এইখন পাৰ্কৰ ভিতৰতে সুইমিং পুলো আছে আৰু এতিয়ালৈকে ওপেনিং হোৱা নাই এইকেইদিনৰ ভিতৰত চাগে ওপেনিং হৈ যাব আৰু এতিয়া আমি পাৰ্কৰ ভিতৰৰ পৰা ওলাই আহি গৈছো এতিয়া বাহিৰত আছো আৰু এতে মানে ভাগিনৰ কাৰণে এয়া জুচ লৈ আছে ভাগিনে জুচ খাব বুলি কৈ আছে
আৰু এয়া চাওক এইপিনে চাওক সুৱালকুছি এইখন গেট মানে সুৱালকুছি গেটখনৰ ওচৰতে মানে পাৰ্কখন আছে আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টছত জনাব আৰু আজি ভিডিঅ'টো ইমানেই আৰু মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ আজিলৈ বাই বাই